নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আপোনালোকে। আৰু আজি মোৰ একদম অৱস্থা বেয়া। ৰাতিপুৱাই মই গৰম পানী পেলাই ল'লোঁ, উতলা গৰম পানী হাততে। চাওকচোন পুৰা পুৰি আছে, মোক কালিম নিচিনা লাগি আছে, পুৰা বক 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 কৰি আছে। মানে কি কৰি থাকোঁ মই গৰম পানী কৰিছিলোঁ, উতলা গৰম পানীখিনি বেলেগ এটা জেগাত নমাই পিনে থওঁ বুলি এনেকৈ উঠাওঁতে পুৰা মানে হাততে পৰি গ'ল, গোটেইখিনি পুৰা পৰি আছে। এতিয়া ওচৰ স্কুলখনতে পলিঅ' খুৱাইছে, মোকো পলিঅ' খুৱাই লৈ আহোঁগৈ। আজিকালি পলিঅ'টো খাবই লাগে পলিঅ' খামগৈ ন? কেনে খাই পলিঅ'? মোৰ হাতখন পূৰা পুৰি আছে, গম পাইছেনে? একদম হাতৰ পুৰণিত থাকিব পৰা নাই, মানে মই কান্দিম নে হাঁহিম নিচিনা লাগি আছে। উঠনিতো মই দেখালোঁ অলপ, এইটো কিবা জুই কাঢ়িব কয় দেই, জুই কাঢ়ে বুলি কয়। মই সেনেকুৱা জুই কাঢ়িছিলোঁ বাৰু, তথাপিও মানে বৰ ভাল লগা নাই। হাতটো ভমক ভমক হৈ আছে প্ৰায়। এতিয়া 3 ঘণ্টামান হৈ গ'ল হাতখন পুৰি থকা। এতিয়া আমি পলিঅ' খুৱাই আহোঁগৈ বুলি কৈছোঁ। মোৰ আৰু মোৰ দাদাই বহিছে পিছপিনে। মোৰ দাদাইকো পলিঅ' খাব নেকি? দাদাও খাব? ওচৰতে আছে বাৰু পলিঅ' খোৱা চেণ্টাৰটো। আৰু মোৰ হাতখনত মই বাৰ্ণল লগাই দিলোঁ। এতিয়া অকণমান ঠাণ্ডা হৈছে, মলমটো আনিবলৈ দেৰি হৈ গ'ল কাৰণে এনেকুৱা হৈ গৈছে, আৰু অলপ অলপ ফুলি আছে। পলিঅ' চেণ্টাৰ, পলিঅ' খুৱাই দিছোঁ। কি আছে নো কলজনী? বেজি দিলে ঠিক কৰি দিব, ঠিক। আৰু এই পলিঅ'টো প্ৰায় আজিকালি বাচ্ছাবোৰ খোৱা হয়। পলিঅ' খোৱালে বোলে এই যোনবোৰ ভৰি হাত কিছুমানৰ সৰু সৰু থাকে, মানে কিবা বেমাৰ এটা হয়, সেই বেমাৰটোৰ কাৰণে পলিঅ' খুৱায়, যাতে সেইটো খালে পলিঅ'টো খোৱাৰ পিছত সেই বেমাৰটো নহওক। পলিঅ' একো নহয়, একো নহয়। নহয়, সেই বেজি দিয়ে যে, এনেকৈ খুৱাই মানে বেজি নিদিয়ে, টিচ নিদিয়ে। পলিঅ' খোৱাটো দাগি দিম অকণমান। ওচৰতে আছিলে আৰু আমি আহি গ'লোঁ এতিয়া ঘূৰি। আৰু এয়া আমাৰ নামঘৰটো দেখাইছোঁ। আমাৰ নামঘৰলৈ আহোঁতে ভিডিঅ'টো আছে, যোনে যোনে চাইছে। আৰু নামঘৰটোত আজি ভাদ শেষ পাতিছে, অহা নহ'ল বাৰু। কালি বিশ্বকৰ্মা পূজা পতাৰ পিছত আমি তাতে আজি গৰম পানীও পৰিলে হাতত, সেইকাৰণে নাহিলোৱে। পলিঅ' খুৱাই অহাৰ পিছত মোৰ শুলে, শুই উঠাৰ পিছত এতিয়া তাক মই ফ্ৰেছ কৰাই পিনে এনেই পদূলিমুখলৈ লৈ আহিছোঁ, যাতে মানে এনেই অকণমান ফ্ৰেছ হাৱাটো পাওক বুলি। তাই অকণমান ভাল পায়। ক'ত যায় পিনে চাই দিয়ে, মোৰ পিনে চাই দিয়ে, হাই কৈ দিয়ে পিনে। এতিয়া আমি অলপ বজাৰ কৰিবলৈ ওলাই গ'লোঁ। গধূলিয়ে হ'ল প্ৰায়। ইয়াত নতুনকৈ বজাৰ এখন বহিছে বুলি কৈছে, গাঁৱত বহিছে ন বেবী? অঁ, তুমি জানা? আৰু আমি পাই গ'লোহি এতিয়া বজাৰ। প্ৰায় শেষেই হ'বলৈ হৈছিলে। আমি এনেই কেনেকুৱা কি বহিছে বুলি চাবলৈ আহিলোঁ। বজাৰখন আজি প্ৰথম বহিছে কেনিয়া গাঁৱত, ফানেং কেনিয়া গাঁৱত। আগতে দলং আছিলে, সুবিধা নাছিলে। এতিয়া দলং হোৱাৰ পৰা প্ৰায় ইয়াত ইম্প্ৰুভ হৈছে, বজাৰ বহিছে। আৰু লাগেই দিয়কচোন, ইমান দূৰ দূৰৰ পৰা বজাৰ কৰি অহাতকৈ ওচৰতে বজাৰখন বহিলে মানে এনেই ভাল লাগে। আৰু বজাৰত এইবোৰ দেখিছেনে, কাপোৰ, পূজা কাপোৰ। এতিয়া পূজা আহিছে যে, পূজা কাপোৰ হৈছে। আৰু চাই থাকক, মই একো নল'লোঁ বাৰু। মই চব্জি ল'বলৈহে আহিছিলোঁ। চব্জি প্ৰায় আমি যাওঁতে শেষেই হৈছিলে। মই
ভুল ল'লোঁ আৰু কিবা এটা ল'লোঁ আৰু চাবলৈহে আহিছিলোঁ কেনেকুৱা বহিছে ন প্ৰথম বজাৰখন। আৰু ওচৰতে কিবা এটা পাতিলে এনেও আহোঁ আহোঁৱে লাগে বাৰু, মেলাই হওক বা বজাৰে হওক, হয় নাই? কি চব্জি ল'বা মই? আমি বজাৰৰ পৰা আহি গ'লোঁ, তাৰপিছত আকৌ আমি ঘূৰি আহি 3 মাইল আহিলোঁ। মোৰ ঘৰ মোচা এটা ল'বলগীয়া আছিলে সেইকাৰণে, আৰু মই লৈ আছোঁ সেইটো ঘৰলৈ যাওঁ। তাৰপিছত আৰু মই কালি ভিডিঅ' নকৰিলোঁ, সময়ো নহ'ল বাৰু। আৰু ইয়াত মই ৰাতিপুৱা সময়ত পূজা কৰাৰ সময়ত মই দেখিলোঁ ইয়াত দীঘল এটা আছিলে, মানে সাপ। বহুত ভয় লাগিছিলে। মই মানে পূৰা একদম চকুৰ আগত এনেকৈ ভেকুলী খাই থকা দেখি মানে ইমান ভয় লাগিলে, মানে ভেকুলী এজনী খাই আছিলে। মই মানে জাষ্ট পূজা কৰিবলৈ ওলাই আহিছিলোঁহে, যেতিয়া দেখিছোঁ একদম পূৰা খাই আছে ভেকুলীটো। তাৰপিছত মোৰ পূৰা ভয় সোমাই গ'ল, পাপাক চিঞৰিলোঁ ইমান। তাৰপিছত পাপাই আহি পিনে দেখালে ফুটিব পাৰে ন, এইবোৰ বহুত ভয় লগা হয়। সেইকাৰণে মই দূৰৰ পৰা ভিডিঅ' এটা কৰি ৰাখিলোঁ। তাৰপিছত মই চাই আছিলোঁ যেতিয়ালৈকে মানে যায় নে নাযায়, কাৰণ ভিতৰত আহিব বুলি বহুত ভয় লাগে। আৰু বহুত ডাঙৰে আছিলে, 3 হাতমান হ'ব, আৰু পূৰা ভেকুলী এজনী খাই আছিলে, আৰু মাথাটো তাৰ ৰঙা আছিলে। বহুত ভয় লগা দেই। আমাৰ নাচনী নাচিলে নাচিলে কঁকাল ভাঙি ভাঙি হাতে মেলি মেলি, মোৰ নাচনী ফুল বৰণ ৰঙা ৰঙা দিলে বালি চলাই লিপ লিপ কলে ৰঙিলিয়া, দিলে বালি চলাই লিপ লিপ কলে পমিলিয়া, নাচ ৰঙিলি নাচ পমিলি কঁকাল ভাঙি ভাঙি হাত মেলি মেলি না, মোৰ নাচনী পাহাৰ বগাই বগাই চেনি মাৰ কপৌ মই আনিছোঁ। আগতে কৰা ভিডিঅ' মই আপোনালোকক দেখাইছোঁ। আমাৰ মোৰ কিমান ডাঙৰ হৈছে দেখিছেনে? পূৰা নাচি লাগি থাকে আজিকালি। 2 দিনৰ আগত মই কেক এটা বনাইছিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আহিব লগা আগন্তুক ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।